মই কাশ্মীৰিঙা মুৰানিতা ভিতৰলৈ সকলোকে স্বাগতম জনাইছোঁ। কাতি বিহু উপলক্ষে সকলোকে শুভেচ্ছা যাচিলোঁ, যাতে সকলোৰে খেতিপথাৰবোৰ ভাল হয়। আৰু মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই, এতিয়া গধূলিয়ে হ'বলৈ হৈছে আৰু ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু চুলিবোৰ দেখিছে তিতা তিতা হৈ আছে। ৰাতিপুৱাতে এবাৰ চোতাল সাৰি ধোৱা হ'ল, তাৰপৰা আকৌ কাম বন কৰি মেলি এতিয়া তুলসী তলটো মুচিছিলোঁ, সেইটো কাৰণে আকৌ এবাৰ ধুই দিলোঁ। মানে ৰাতিপুৱাতে মই তেল অলপ ঘঁহি দিলোঁ চুলিখিনি, তো এতিয়া ধুইছোঁ। সেই আৰু আমাৰ মাহঁতে গধূলি সময়ত খেতি চাবলৈ নাই যোৱা, পথাৰ চাবলৈ নাই যোৱা, ৰাতিপুৱাতে গ'ল। ৰাতিপুৱাতে গা পা ধুই, মানে মই শুই উঠিছিলোঁহে তেতিয়াই গা পা ধুই মেলি পথাৰ চাবলৈ গ'ল। আচলতে চবৰে নিয়মবোৰ বেলেগ বেলেগ ন, কিছুমানে গধূলিতে যায়, কিছুমানে ৰাতিপুৱাতে যায়, চবৰে নিয়ম বেলেগ বেলেগ, জেগা ঠাইত চাই দেখাম বাৰু পিছত আজি কি কৰোঁ কি নকৰোঁ। ৰাতিপুৱালৈকেতো সেনেকৈ আৰু নৰ্মেল সদায় যেনেকৈ যায় দিনবোৰ, যেনেকৈ খোৱা বোৱা কাম কৰা মেলা সেনেকৈ আজি অলপ বেছি আৰু ঘৰ দুৱাৰবোৰ মুচিব লগা হ'ল। তাকে দেখাম বাৰু অলপ পিছত আৰু কি কৰোঁ কি নকৰোঁ। আৰু আলহীও আহিব লগা হৈ আছে, জানো পাই আহেনে নাহে। যদি আহে তেতিয়া আলহীকো দেখাম। ঠিক আছে তেন্তে পিছত লগ পাম, বাই বাই। গধূলি চাকি জ্বলাবলৈ সাজু হৈছিলোঁ আৰু ভাইটিয়ে ভিডিঅ' কৰি আছিলে। শৰাই দিয়া হোৱা নাছিলে, পাপাই ভোগ অলপ বনাইছিলে, সেয়াই আগবঢ়াইছিলোঁ। এনেধৰণে চাকি জ্বলালোঁ। মোৰ চাকি বাতি জ্বলোৱা হ'ল আৰু এতিয়া এইটোৱে চাহ খাই আছে। পাপাই ভোগ অলপ বনাইছিলে, তাকে তাৰ লগতে চাহ অকণ খাই আছে। আমি পাছত খাম, আলহী আহিব বুলি কৈছে। আলহী যেতিয়া আহিব আলহীৰ লগতে খাম আৰু ঘৰৰ কিবা কিবি কামো আছে কৰি লওঁগৈ। ঠিক আছে তেন্তে। কৈ দিয়া আকৌ। কাতি বিহুলৈ শুভেচ্ছা থাকিলে সকলোলৈ। আলহী আহি পালেহি আৰু আহিবলৈ আছে এজন আলহী, অহা কেইজনকে দেখাই লওঁ। ইমান ধুনীয়াকৈ দুইজনী বহি কথা পাতি আছে, আৰু কথা বেলেগ নাই পতা, নিজৰ মানে গাটো লৈয়ে কথা পাতি আছে, গা বেয়া কিবা কিবি লৈ, আৰু দুইজনী একেই হৈ আছে, একেই কিবা কিবি হৈ আছে, সেয়াই কথা পাতি আছে। আৰু মোৰ মাতটো শুনোৱা নাই, বহুত কাণত ধৰি গৈছে মোৰ নিজৰে, সেইটো কাৰণে শুনোৱা নাই। কাতি বিহু শুভেচ্ছা থাকিল সকলোলৈ। দুইজনী আমাৰ দেতা কি আনিছে এইটো? বিস্কুট কি? কিবা গিফ্ট লৈ আহিছে নি? ধুনীয়াকৈ হাই কৈ দিয়ক, কওক। আসন গ্ৰহণ কৰা। চোৱাচোন কি আনিছে, কিবা এটা আনিছে। চকলেট চকলেট। আলহীয়ে বহুত কিবা কিবি আনিছে, দেখাই আছো কি কি আনিছে। স্পেচিয়েল হয় নাই? কি কি আনিছে? মাহঁতে আহোঁতে কেক লৈ আহিছিলে, আৰু কেতিয়া অৰ্ডাৰ দিলে কি কৰিলে মই একো গম নাপাওঁ। ছাৰপ্ৰাইজ হৈ গ'ল, আৰু আনবক্সিং কৰি আছোঁ। আৰু আনিছে কিবা কিবি, দেখাম বাৰু লাহে ধীৰে। এইটো আগতে আনবক্সিং কৰি উলিয়াই লওঁ। দেতা অহাৰ পিছতহে চাহখন দিয়া হ'ল। দেতা নহালৈকে চাহ দিয়া নাছিলোঁ, কাৰণ দেতা আহি পাবহিয়ে যিহেতু, একেলগতে খাম বুলি ভাবিলোঁ। কেকটো খুব মৰম লগা আছিলে, মাজতে কাতি বিহু বুলি লিখি আনিছিলে যিহেতু কাতি বিহু। আৰু কেকটোৰ আইডিয়া আছিলে বোলে মায়ে ৰাতিপুৱা তাক মনত পেলাই দিছে যে কেক এটা অৰ্ডাৰ দিয়া, নিলে ভাল লাগিব। বস্তুবোৰ উলিয়াই মাজৰ কোঠাতে লৈ যোৱা হ'ল, কাৰণ চব মাজৰ কোঠাতে বহি আছিলে। লগতে কেকৰ লগতে আছে পেটিছ আৰু পিঁয়াজি মাহঁতে আনিছিলে, আৰু পাপাই বনাইছিলে এইবোৰ ভোগ মানে পায়স।
কেক কটা আগত মোৰ মোবাইলটো ষ্টেণ্ডত লগাই থৈ আহিছিলোঁ ভিডিঅ'ত বোলো গোটেইকেইটা ওলাম ভাল লাগিব সেই বুলি কিন্তু ভিডিঅ'টোৱে অন কৰিব পৰা হৈ থাকিলোঁ ভাইটিৰ মোবাইলটো মোৰ হাততে আছিলে ফটো মাৰিবলৈ দিছিলে ভাইটিয়ে তো মানে কি হ'ল জানো মোৰ ফটো নামাৰি ভিডিঅ'হে কৰিবলৈ মন গ'ল সেনেকৈ ভিডিঅ'টো থাকি গ'ল চাহ খাই বৈ আজৰি হ'লোঁ আৰু কাঁহী বাতিও ধোৱা হ'ল ৰাতিকৈ আৰু খাব পাৰোঁ নোৱাৰোঁ ডাউতে হৈ গৈছে কিবা কিবি খোৱা হৈ গ'ল চাওঁ তাকে কি কিবা আইটেম থাকে আকৌ লোভতে খাই দিব পাৰোঁ ডাইনিঙত ভাত নাখাওঁ বুলি ক'লে মাজৰ ৰুমৰ তলতে ভাতটো বাঢ়ি দিবলৈ ক'লে আচলতে খেল দি আছিলে যে সেইটো কাৰণে মানে উঠি যাবলৈ মন নকৰিলে সেইটো কাৰণে তলতে দি দিয়া হ'ল ভাতটো কেনেকুৱা বনিছে দাদা আচাৰ জলকীয়া কিবা কিবি কৰি থাকোঁতে ভাত বহা টাইমত মানে ফটোটো মৰা নহ'ল তো এনেকৈয়ে দেখাই দিছোঁ হাঁহৰ মাংস আছিলে এয়া তৰকাৰী দালি আৰু চব্জি অলপ আছিলে সেনেকৈ খাই দিয়া হ'ল আৰু ভাতটো এতিয়া ফটো মাৰিম বুলি ল'লোঁ সেইটো টাইমত গোটেইখিনি ভাত খালেই দেখাবলৈ মানে নাপালোঁৱেই কেনেকুৱা হৈছে বাই বাই এণ্ড কৰি দিছোঁ মাক বাই বাই কৰি দিয়া হে বাই বাই গুড নাইট দিনা কৰি দিয়ক বাই বাই ৱা বেগ নাজানিলোঁ আকৌ আজি শিকাই দিছোঁ ন শুনো কৰি দিয়া আকৌ বাই বাই কিয় কৰা নাই মোৰতো ন দেউতা দেউতা আমাৰ ধুনীয়াকৈ কৰি দিব বাই বাই কৰি অঁ গুড নাইট গুড নাইট অঁ বিয় কাতি বিহু শুভেচ্ছা থাকিল দেই আইজনী শেষ হ'ল ন বিহু আজি শুভেচ্ছাও দিলোঁ বুলি শেষো হ'ল বুলি সামৰণি বাই বাই তাই চব কৰি দিলোঁ আৰু তুমি চকুকেইটা চাবা আকৌ ভালকৈ কিবা এটা মায়ে এনেকৈ মেলি মেলি যাব সময় হ'ল 11টা বাজিলে পাৰ্চটো ল'লে নে মা শুনো মোবাইলটো লাহে লাহে যাবা যোৱা দেই অঁ লাহে লাহে যোৱা ভালকৈ ধৰি লওক বাই বাই ব'লা বাইদেউ আমি যাওঁ খাই বৈ আজৰি হৈ মাহঁতৰ লগত অলপ দেৰি কথা পাতিলোঁ আৰু কথা পাতি মেলি মাহঁতক এতিয়া পঠিয়ালোঁ পালগৈ চাগে ভাইটিলে সেইবিলাক ফোন কৰিছিলে পালগৈ বুলি তাকে আজি গধূলিৰ পৰা ৰাতিলৈকে সময়বোৰ ভালকেই পাৰ হ'ল আচলতে দিনটো ইমান ভালকৈ পাৰ হোৱা নাছিলে কাম কাজৰ মাজতে মানে চলি গৈ আছিলে কিন্তু ৰাতিটো আৰু গধূলিটো বহুত ভালকৈ পাৰ হ'ল ভাল লাগে এনেকৈ সময়বোৰ কটাই কেতিয়াবা তাকে যি আছে আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আশা কৰিছোঁ ভাল পাইছে বুলি ভিডিঅ'টো চাই ঠিক আছে তেন্তে আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই আৰু গুড নাইট শুভৰাত্ৰি বাই